নমস্কাৰ। আজি বহুদিনৰ মূৰত পুনৰ এই চেনেলটোত মই ভিডিঅ' বনাবলৈ আহিছোঁ। প্ৰায় 11 মাহ হৈ গ'ল, এবছৰ হ'ব এতিয়া। এই জুলাই পালে এবছৰ হ'ব। জুলাই 4 তাৰিখে লাষ্ট জুলাই 4 তাৰিখে দিছিলোঁ নেকি যোৱা বছৰ। কিয় মই ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকক আজি জনাম। আৰু আজি সঁচাকৈ মোৰ মনটো খুব ভাল লাগিছে, কাৰণ প্ৰায় এবছৰ দিন হ'ল মই এই চেনেলটোত ভিডিঅ' দিব পৰা নাই, দিয়া নাই। কাৰণ ইয়াত বহুত কথা আছে ইয়াৰ মাজত। আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু এইটো কথা কৈ দিওঁ যে মই প্ৰথম এই চেনেলটোত আজি ফেচ কেম কৰিছোঁ। আগত মই বহুত ভিডিঅ' দিছিলোঁ, এডুকেশ্যনেল ভিডিঅ'। সেই কোনো এটা ভিডিঅ'ত মানে মই ফেচ কেম কৰা নাছিলোঁ। আৰু আজি মই যিহেতু মোৰ এই চেনেলটো পুনৰ আজিৰ পৰা ভিডিঅ' দিম বুলি ভাবিছোঁ, গতিকে আজি প্ৰথম ফেচ কেম কৰিছোঁ। আৰু শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। কথা হ'ল কি, আজিৰ পৰা প্ৰায় এবছৰ আগত মোৰ এই চেনেলটো যিটো মোবাইলত আছিলে, জিমেইলটো যিটো মোবাইলত খোলা আছিল, সেই মোবাইলটো মোৰ হেৰাই গৈছিল। আৰু এই হেৰাই যোৱাৰ পিছত মোবাইলটোত মই এই চেনেলটো থাকি গৈছিল, এই জিমেইলটো থাকি গৈছিল। যিটো জিমেইলত মই চেনেলটো খুলিছিলোঁ, সেই জিমেইলটো মোবাইলটোত থাকি গ'ল। আৰু মোৰ পাছৱৰ্ড পাহৰি গৈছিলোঁ। নতুন মোবাইল ল'লোঁ যদিও মই আগৰ জিমেইলটো মই ৰিকভাৰ কৰিব পৰা নাছিলোঁ, পাছৱৰ্ড পাহৰি গ'লোঁ। কিন্তু আজি কিবা এটা বিচাৰি থাকোঁতে কিতাপৰ মাজত কাগজ এডোখৰত পালোঁ, আৰু সেই কাগজডোখৰত লিখা আছিলে জিমেইলটো আৰু পাছৱৰ্ডটো। আজি সঁচাকৈ ভাল লাগিছে। আৰু মই ট্ৰাই কৰি চালোঁ সেই জিমেইলটো আৰু পাছৱৰ্ডটো, আৰু চেনেলটো খোল খাই গ'ল, জিমেইলটো খোল খালে। ভাল লাগিছে, খুব ভাল লাগিছে আজি। আৰু আপোনালোকৰ পৰা মই এটা পৰামৰ্শ বিচাৰিছোঁ। মই পুনৰ এই চেনেলটোত মই ভিডিঅ' আপলোড কৰিম নে নকৰিম, আপোনালোকে জনাবচোন। আৰু যদি আপলোড কৰোঁ, কেনেধৰণৰ ভিডিঅ' মই দিম, এডুকেশ্যনেল দিম নে টেক চেনেলৰ টেক দিম। টেক এইটো কাৰণে কৈছোঁ যে আজিকালি বহুত ইউটিউবাৰ মানে হৈ গৈছে অসমত। আৰু ইউটিউব কৰাটো বাৰু বেয়া কথা নহয়, ইউটিউব কৰক। যিসকলে এনেই আছে তেওঁলোকে ইউটিউব কৰক। ইউটিউব কৰি কিবা এটা টকা আৰ্ণ কৰক এনেই থকাতকৈ। মই গোটেই সময়খন ইউটিউবত দি দিবলৈ নাই কোৱা। আজৰি সময়ত ইউটিউব কৰক, ক'ৰবালৈ গৈছে ভিডিঅ' এটা বনাওক, ইউটিউব কৰক। আৰু কিবা এটা কৰিছে, কিবা এটা কাম কৰিছে, সেইটো ভিডিঅ' এটা কৰক, ইউটিউবত দিয়ক। তাৰ পৰা আপোনালোকৰ মানি জেনেৰেট হ'ব, ৰেভিনিউ জেনেৰেট হ'ব। আপোনালোকে তাৰ পৰাও টকা ঘটিব পাৰিব। গতিকে মই আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছোঁ, মই টেক চেনেল কৰিম নে এডুকেশ্যনেল ভিডিঅ' দিম নে অন্যান্য মানে বেলেগ শিতান দিম, যে কিবা এটা জানিবলগীয়া কথা দিম, কেনেকুৱা ধৰণৰ দিম আপোনালোকে জনাবচোন। আৰু মই এই চেনেলটো যদিও মোৰ ৰিকভাৰ কৰিব পৰা নাছিলোঁ, কিন্তু মই অন্য এটা চেনেল খুলিছিলোঁ, সেইটো ব্লগিংহে কৰিছিলোঁ মই চেনেলটো। সেই চেনেলটোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে চাব সেই চেনেলটো, মোৰ নতুন চেনেলটোত গৈ, যে সেইটো ব্লগিং চেনেল হয়, খাৰখোৱা ব্লগছ বুলি আছে। আপোনালোকে চাবচোন। মই মোৰ ডেইলি লাইফষ্টাইল দিওঁ। লাইফষ্টাইল মানে কি আৰু, ডেইলি কি কাম কৰোঁ। আমি হৈছোঁ গাঁৱলীয়া মানুহ, গাঁৱত কেনেকৈ পৰিৱেশত, গাঁৱত কেনেকুৱা পৰিৱেশত থাকোঁ, কি কৰোঁ, এইবিলাকেই দি থাকোঁ। আপোনালোকে সেই চেনেলটো চাবচোন, ভিজিট কৰিব মোৰ চেনেলটোত, এই চেনেলটোত। আৰু আপোনালোকৰ পৰা মই পৰামৰ্শ বিচাৰিছোঁ, যদি আপোনালোকে বিচাৰে যে মই এই চেনেলটোত মই ভিডিঅ' নালাগে বনাব, তেতিয়াহ'লে মই নবনাওঁ। যদি আপোনালোকে কয় যে তুমি আৰু ভিডিঅ' বনাব নালাগে, মই তেতিয়া নবনাওঁ। আপোনালোকৰ পৰামৰ্শ বিচাৰিছোঁ। আপোনালোকৰ অবিহনে মই একোৱেই নহয়, গতিকে আপোনালোকৰ পৰামৰ্শ বিচাৰিছোঁ। আপোনালোকে জনাবচোন মই ভিডিঅ' বনাম নে নবনাম। যদি বনাম, কিহৰ ওপৰত বনাম জনাব আপোনালোকে। ধন্যবাদ। আৰু যদি ভিডিঅ' বনাব লাগে সোনকালে জনাব, আপোনালোকে কমেণ্ট কৰিব, আৰু মই তেতিয়া অতি সোনকালে ষ্টাৰ্ট কৰিম নতুন ভিডিঅ' বনাবলৈ। ধন্যবাদ। জয় অসম।